বনাইছোঁ আপোনালোকক এটা ৰেচিপি দিম ৰেচিপিটো ইমান ভাল হ'ব নহয় ঠিক নাই কিন্তু ব্ৰইলাৰ মাংসৰ কোমোৰা সৈতে মই এটা ৰেচিপি দিম একো মা মছলা ব্যৱহাৰ নকৰাকৈ আদা নহৰুৰ সৈতে আপোনালোকে বনাই চাই ল'ব আলু কোমোৰা আৰু পিঁয়াজ বিলাহী কুটি থৈছোঁ কেৰাহীখন গৰম হোৱাৰ পিছত পিঁয়াজবোৰ দি দিছোঁ তেলটো গৰম হোৱাৰ পিছত তাৰপিছত মাংসখিনি দি দিলোঁ মাংসখিনি আধা ফ্ৰাই হৈছে আৰু তাৰ পাছতে বিলাহীখিনি দি দিলোঁ বিলাহীখিনি দিয়াৰ পিছত মাংসটো লৰাই দিলোঁ লৰাই দিয়াৰ পিছত কোমোৰাখিনি অলপ দি দিলোঁ আৰু আলুখিনিও দি দিছোঁ অলপ লৰাই দিছোঁ আৰু লৰাই দিছোঁ তাৰপিছত অলপ ঢাকন দিছোঁ ল' ফ্লেমত গেছটো দি দিলোঁ আৰু অলপ লৰাই দিছোঁ লৰাই দিয়াৰ পিছত পানী অলপ দি দিছোঁ ভালদৰে সিজিছে আৰু সিজিছে আৰু মোৰ মাংস হৈ যাব আৰু এতিয়া হেতাখন লৈ অলপ চাইছোঁ সিজিছে পাইছোঁ